এয়া অলরেডি ইটা হৈ গ'ল আপোনালোকে চাওক কি সুন্দৰভাৱে ইটা ওলাই আহিছে কি ভাল লাগিছে আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' আমি দেখাই থাকিম তেতিয়া আপোনালোকে ভাল পাব আমাৰ ভিডিঅ'টো চাই ধৰক কি সুন্দৰ ইটা ওলাইছে हेलो गाइस আপোনালোকে দেখিছে এটা কি সুন্দৰ মেচিন আৰু এই মেচিনতে আপোনালোকে ঘৰতে আপুনি নিজে মিনি ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰিব এই মেচিনৰ দাম বেছি নহয় আপোনালোকে মিনিমাম 60000-70000 মান টকাৰ ভিতৰতে ইয়াৰ সম্পূৰ্ণখিনি আপুনি মেটেল সহ আৰু এই মেচিনত আপোনালোকে নিজে ইটা তৈয়াৰ কৰিব পাৰিব এই মেচিন দেখিছে আপোনালোকে কি এটা সুন্দৰ মেচিন ঘৰতে আপুনি ইটাৰ প্ৰস্তুত কৰক আৰু আমি বহুতো লৰা ছোৱালী দেখিছো যুৱক যুৱতী দেখিছো কৰ্মসংস্থাপনৰ কাৰণে বাহিৰলৈ যায় বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া এনেকুৱা সৰু মিনি মেচিন আছে এইবিলাকতে আপুনি যদি ঘৰতে অকমান যদি মনোনিৱেশ কৰে নিশ্চয় আপোনালোকে ভাল পাব আৰু এনে ধৰণৰ মেচিনত আপোনালোকে ঘৰতে ইটাৰ তৈয়াৰ কৰি নিজেই স্বাৱলম্বী হ'ব পাৰিব নিশ্চয় আপোনালোকে যদি আমাৰ ভিডিঅ'টো যদি ভাল পায় নিশ্চয় লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মেচিনটো কি এটা সুন্দৰ মেচিন আপোনালোকে দেখিছে দেখাইছো এটো আপোনাৰ ফৰ্মা আছে ইয়াত সিমেন্ট দিব আৰু সিমেন্ট দিয়াৰ লগে আপোনাৰ সিমেন্ট বালি সহ মিক্স কৰি ইয়াত দিব আৰু লগে সুইচ দিয়াৰ লগে আপোনালোকে 2 মিনিটো নালাগে আপোনাৰ 30-40 সেকেন্ডত ইটাৰ তৈয়াৰ হৈ যাব নিশ্চয় আপোনালোকে ঘৰতে যদি পাৰে এনে ধৰণৰ মেচিন আনি নিজৰ ঘৰতে নিজে স্বাৱলম্বী হ'ব পাৰিব নিশ্চয় গাইস আমাৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আপোনালোকে দেখিছে কি এটা সুন্দৰ ইটা আপোনালোকক দেখাইছো নিশ্চয় ইটাটো আপোনালোকে চাওক কি কোৱালিটি আৰু কি সুন্দৰ আছে আপোনালোকক সম্পূৰ্ণ দেখাইছো ভিডিঅ'টো নিশ্চয় আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকৰ যদি ইচ্ছা আছে ঘৰতে আপুনি এটা মিনি ইটা বনোৱা মেচিন আনি ঘৰতে আপুনি ইটাৰ প্ৰস্তুত কৰিব পাৰিব গাইস আপোনালোকে দেখিছে অলৰেডি মেচিনৰ পৰা ইটা ওলাই আহিছে নিশ্চয় কি সুন্দৰ এটা ইটাৰ হৈছে আপোনালোকে সিমেন্ট আৰু বালিৰে তৈয়াৰী ইটা আপোনালোকে চাওক আপোনালোকে ঘৰত ইউজ কৰিব পাৰিব কি এটা সুন্দৰ ইটা আপোনালোকে নিশ্চয় দেখিছে ইয়া অলৰেডি এতিয়া এই মেচিনত তৈয়াৰ হৈ ওলাইছে আপোনালোকে ইটাবিলাক চাওক আপোনালোকে ইটাবিলাক সম্পূৰ্ণকৈ মই দেখাইছো আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো গাইস আপোনালোকে দেখিছে কি এটা সুন্দৰ ইটা এইবোৰ কি এটা সুন্দৰ ইটা আপোনালোকে দেখিছে এয়া কি ধুনীয়া ইটা ওলাইছে আপোনালোকে দেখিছে আপোনালোক সম্পূৰ্ণ আমি ভিডিঅ'টো দেখাইছো নিশ্চয় আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব গাইস আৰু এইখিনি শুকান ইটা এই শুকান ইটাখিনি চাওক আপোনালোকে কি এটা সুন্দৰ ইটা হৈছে নিশ্চয় আপোনালোকে ভাল পাব আমি আপোনাক ইটাটো দেখাইছো আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাব